নৱগঠিত চমৰীয়া সমষ্টিত শান্তিপূৰ্ণ ভোটদান প্ৰক্ৰিয়া সমাপ্ত। আজি ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হয় অসমত লোকসভা নিৰ্বাচনৰ তৃতীয় অৰ্থাৎ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠান। প্ৰতিকূল বতৰকো নেওচি ভোটাৰ ৰাইজে দীঘলীয়া শাৰী পাতি থিয় হৈ নিজৰ ভোটদান সাব্যস্ত কৰা দেখা যায়। সমষ্টিটোত প্ৰায় প্ৰতিটো ভোট কেন্দ্ৰতেই শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া সমাপ্ত হোৱা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্যমতে সমষ্টিটোৰ আৰু দুএখন ভোট কেন্দ্ৰত ইভিএম বিকল হোৱাৰো খবৰ পোৱা গৈছিল যদিও লগে লগে সলনি কৰি পুনৰ ভোটগ্ৰহণ কাৰ্য আৰম্ভ কৰাৰ খবৰ পোৱা যায়। ইয়াৰ ভিতৰত সমষ্টিটোৰ অন্তৰ্গত সোণতলী সত্ৰ প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰৰ সুশাখা, পাথালিপাৰা প্ৰাথমিক বিদ্যালয়ৰ সুশাখা আৰু ৰংগেশ্বৰী প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰৰ ইভিএম বিকল হৈ পৰাত লগে লগে বিষয়াসকলে সলনি কৰি দিয়ে ইভিএম মেচিন। ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পিছত ইভিএম বিকল হৈ পৰাৰ লগে লগে নিৰ্বাচনৰ দায়িত্বত থকা প্ৰিজাইডিং বিষয়াই ঊৰ্ধ্বতম কৰ্তৃপক্ষ ছেক্টৰ বিষয়াৰ লগত যোগাযোগ কৰাত নতুন ইভিএম সংযোগ কৰি দিয়াত 1 ঘণ্টাৰ পিছত পুনৰ আৰম্ভ হয় ভোটগ্ৰহণ কাৰ্য। ভোটগ্ৰহণ কেন্দ্ৰসমূহত সকলো বয়সৰ লোকেই ব্যাপক উৎসাহ উদ্দীপনাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা দেখা যায়। এই মানুহখিনি লাইন পাতি আছে, কেতিয়াৰ পৰা বিকল হৈছে ইভিএম? এইটো বিকল হোৱাটো মই গম পালোঁ প্ৰায় 1 ঘণ্টা আগৰ পৰা বিকল হৈ আছে। মানুহখিনি এতিয়া লাইনত থিয় হৈ আছে, অসুবিধা পাই আছে, বতৰো বেয়া। গতিকে কোনো কৰ্তৃপক্ষৰ পৰা এতিয়ালৈকে খবৰ লৈছে নে নাজানো। আমি বিভাগীয় কৰ্তৃপক্ষক আৰু ইলেকশ্যন কমিশ্যনক এইটো আমি জনাব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে অনতিপলমে আমাৰ এই 10 নম্বৰ যিটো কেন্দ্ৰ, এই 10 নম্বৰ কেন্দ্ৰৰ ভোটাৰ মেচিনটো তেওঁলোকে যাতে ভাল কৰি দিয়ে, নহ'লে ট্ৰান্সফাৰ কৰি বেলেগ এটা আনি দিয়ক, মানুহক ভোট দিয়াৰ কাৰণে যাতে সুবিধা কৰি দিয়ে, এইখিনিয়ে অনুৰোধ থাকিল। মই চন্তলী সত্ৰৰ প্ৰিজাইডিং অফিচাৰ হিচাপে ক'ব বিচাৰিছোঁ যে ইয়াতে আমাৰ ভোটগ্ৰহণ কেন্দ্ৰটোত সুন্দৰকৈ ৰাইজৰ সহযোগিতাত আৰু ভিডিঅ'গ্ৰাফী বা অন্যান্য BLO আৰু আমাৰ গাঁওবুঢ়াই কাৰ্যমানে আমাক সহায় কৰিছে, গাঁওবাসীয়েও আমাক সহায় কৰিছে, সঁচাকৈ ভাল লাগিছে। এনেকুৱাকৈ যদি ইলেকশ্যন বুথটো যদি চলাই নিয়ে তেতিয়াহ'লে প্ৰিজাইডিং অফিচাৰ হওক, পলিং অফিচাৰ হওক, আটাইৰে নিশ্চয় মনত শান্তি পায় আৰু ভাল লাগে। আপোনাৰ এই কেন্দ্ৰটোত কিমানজন ভোটাৰ আছিল? 683 জন ভোটাৰ আছিল। কিমান পাৰ্চেণ্টে ভোট দিলে? মোটামুটি আপোনাৰ 86% মান ভোট পলিং হৈছে। ভালেখিনি হৈছে আৰু মানুহখিনিও নিয়মানুৱৰ্তিতা হিচাপে কামখিনি কৰিছে। আমাৰ পলিং অফিচাৰখিনিও যথেষ্ট অভিজ্ঞতাৰে আমাৰ কামখিনি সমাপন কৰিবলৈ ওলাইছে। এতিয়াও যদিও শেষ হোৱা নাই, অলপমান বাকী আছে লাষ্টৰ পৰ্যায়টোত, সেইখিনিয়ে হ'বলগীয়া। ধন্যবাদ। সোণতলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আসাম লোকেল নিউজ।